নমস্কাৰ, মই অৱশ্যে আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান তুমি আৰু মই ছিজন নম্বৰ 2 লৈ। এটা কাহিনী, এজনী ছোৱালীৰ কাল্পনিকতা আৰু বাস্তৱিকতাৰ এটা সংমিশ্ৰণ। আৰু এয়াই হৈছে আমাৰ আজি নতুন কাহিনী, সপোন যেন এজাক বৰষুণ। গতিকে আশা কৰোঁ আপোনালোকে শুনি নিশ্চয় ভাল পাব। তোমাক দেখা পোৱা সেই প্ৰথম দিনটোৱে মোক আজিও আৱেগিক কৰি তোলে। বাৰিষাৰ বতৰ আছিল, কিনকিনীয়া বৰষুণ পৰি বতৰটো গোমা কৰি আছিল। বৰষুণ মোৰ ভাল লগা নাছিল, কাৰণ বৰষুণবোৰে লগত লৈ অহা সেই কলীয়া ডাৱৰবোৰে মোৰ ভাল লগা নীলা আকাশখনক ঢাকি পেলাইছিল। তুমি আহিছিলা দুখ শব্দ কৰি। এটা স্কাই ব্লু কালাৰৰ ফৰ্মেল চাৰ্ট, তোমাৰ মিঠা বৰ্ণীয়া মুখখনৰ লগত সেই চাৰ্টটো অলপ বেছি মেটচ কৰিছিল। চকুত এযোৰ চশমা, যাক ভেদি মই তোমাৰ নিবিড় চকুজুৰি ভালকৈ দেখিছিলোঁ। এপলকৰ বাবে মোৰ মন চঞ্চল হৈ তোমাৰ কাষ চাপিছিল, আৰু তুমি এটা মৃদু হাঁহি মাৰি কাৰোবাক পায় বুলি কৈ আকৌ দুখ শব্দ কৰি মোৰ চকুৰ আঁতৰ হৈছিলা। হঠাৎ যেন এজাক চেঁচা বতাহে মোক কোবাই গৈছিল, আৰু আচৰিতভাৱে অলপ আগলৈকে মোৰ মৌদপ কৰা বৰষুণজাকক মোৰ ভাল লগা হৈ পৰিছিল। সেয়া যেন তুমিয়ে আছিলা, মোৰ সপোন যেন বৰষুণজাক। আৰু এয়াই যেন মোৰ জীৱনৰ প্ৰথম আৰু হয়তো শেষ লাভ এট ফাৰ্ষ্ট চাইট।